200 বছৰ চাহ উদ্যোগৰ লগত যিসকল ইমান জীৱনভৰ নিজকে উৎসৰ্গিত কৰি জড়িত হৈ আছিল তেওঁলোকক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্মান আগবঢ়াইছে। তাৰে সন্মানৰ পৰা আজি আমি লুংচুং বাগানত আমি প্ৰায় 944 গৰাকী আমি হিতাধিকাৰীক ইয়াত আমি চেক বিতৰণ কৰোঁ। মই ভাবোঁ সঁচাকৈ ই অভূতপূৰ্ব সন্মান আৰু প্ৰত্যেকজন চাহ শ্ৰমিক ভাইৰ কাৰণে ইয়াতে গৌৰৱৰো কথা আৰু সন্মানৰ কথা। বিজেপি দলক ভোট দিবৰ কাৰণে কৈছোঁ, বিধায়ক মই বিজেপি দলক ভোট দিবৰ কাৰণে কৈছোঁ আৰু বিজেপি দল ডেফিনেটলি ইয়াত বিজেপি দলে খেলিব আৰু বিজেপি দলক ভোট দিবই লাগিব, সেইকাৰণে বিজেপি দলৰ মই নাজানো, মই এইবিলাক গম নাপাওঁ, কিন্তু এটা কথা ঠিক মই বিজেপি ফ্লেগখন আছোঁ, আমি অন্তিম মুহূৰ্তলৈকে বিজেপি দলৰ কাৰণে হ'ব আৰু এইটো বিজেপিৰ কাৰণে আমি চেষ্টা কৰিম। ৰাজেন দা মোৰ ৰাজনৈতিক গুৰু, তেখেতলৈ শুভেচ্ছা থাকিল। যদি যুদ্ধ, মানুহে কয় যুদ্ধত কোনো শত্ৰু নাই মিত্ৰ নাই, যেতিয়া যুদ্ধত অৱতীৰ্ণ হ'ব, এতিয়ালৈকেতো অৱতীৰ্ণ হোৱা নাই, যিদিনাখন যুদ্ধত অৱতীৰ্ণ হ'ব সেইদিনাখন শত্ৰু মিত্ৰৰ কথা নহয় বা গুৰুৰ কথা নহয়, খালি তেখেতলৈ মোৰ শুভেচ্ছা থাকিল। গুৰু হিচাপে এতিয়াও প্ৰণাম এটা কৰিছোঁ আৰু যদি যুদ্ধত তেখেতে যি হ'ব, কাৰণ যুদ্ধ হিচাপে হ'ব। চাওক, আমি বাংলাদেশীসকলক অসমত কোনো ক্ষেত্ৰতে থাকিব নিদিওঁ। বাংলাদেশীসকলক অসমৰ ভূমিত, খিলঞ্জীয়াৰ ভূমিত আমি বাংলাদেশী ৰাজত্ব বিচৰা নাই, কোনো কালতে বিচৰা নাই, আগতেও বিচৰা নাই, এতিয়াও নিবিচাৰোঁ, ভৱিষ্যতেও আমি তাক কৈছোঁ। চাওক, প্ৰথম কথা দলৰ হাইকমাণ্ডৰ ডিচিশ্যন, ইয়াতে বন্ধুত্বমূলক খেলিব নে বিজেপিয়ে খেলিব, এজিপিয়ে খেলিব, এইটো ডিচিশ্যন হাইকমাণ্ড। আমাৰ কথা হ'ল আমি গ্ৰাউণ্ডৰ চিপাহী যেতিয়া লাষ্ট হুইচেলটো নামাৰলৈকে চিপাহী কি কাম কৰে? আপোনাক কেতিয়াবা গেট এখনত যদি চিপাহী এটা থাকে দাৰোৱান হিচাপে, যেতিয়া ওপৰৰ পৰা হুইচেল নাহিব তেতিয়াহ'লে গেটখন খুলি দিয়ে জানো? সেইকাৰণে আমাৰ যেতিয়ালৈকে হুইচেলটো নাহিব তেতিয়াহ'লে গেটখন খুলিয়ে দিয়ে, আমাৰ হুইচেলটো বাজাৰলৈকে আমি ৰৈ আছোঁ, আমি চিপাহী। আৰু বিজেপি যি সাংগঠনিক এতিয়া আপুনি নিজেই দেখা পাইছে কি অৱস্থা, বা এইখিনি আপোনালোকে নিজে এছেছ কৰক। আপোনাকে যদি সোধোঁ, আপুনিতো ব্ৰহ্মপুত্ৰ সমষ্টিত ঘূৰি ফুৰিছে ৰাতিয়ে দিন, আপুনি মোক কওক বিজেপিৰ সাংগঠনিক দিশটো কেনেকুৱা, আপুনি মোক কওক। মইতো ক'বলৈ বাদ দিওঁ, মইতো বাৰু নিজৰ গীটাৰখন চবেই বজাব, হয় নে নহয়? এভৰিবডি হেজ টু ব্ল' হিজ অ'ন ট্ৰাম্পেট, কিন্তু ট্ৰাম্পেটটোতো আপোনালোকে বজালেহে গম পাব। সেইকাৰণে আপোনালোকে মোক কওক, আপোনালোকে নিজে কওক, আপুনি এজন ভোটাৰ হিচাপে, আপুনি ব্ৰহ্মপুত্ৰ সমষ্টিৰ ভোটাৰ, আপুনি ভোটাৰ হিচাপে মোক কওক, মোক বাকীবিলাক বাদ দিওঁ, আপুনি নিজে এজন ভোটাৰ হিচাপে আপুনি ওচৰৰ গাঁওখন সুধিলে হ'ল। গাঁওখনৰ 20 জনক আপুনি সুধি যাওক, 20 জনৰ ভিতৰত এজনৰ ৰায় কিমান আছে, 19 জনৰ ৰায় ক'ত আছে। এইটোৱে ভাবে আমি এইবিলাক, আৰু এতিয়া লুকুৱা ঢুকুৱা কথা নাই, আৰু কাহিনী এতিয়া স্পষ্ট, আৰু এতিয়া আৰু কি চাইছে, গোটেই ৰাতি হ'লেই মহাভাৰত শেষেই হ'ল, গোটেই ৰাতি ৰামায়ণ চালো, এতিয়া সুধিম নেকি সীতা কোন আছিলে? এইটোতো কংগ্ৰেছে ক'বই, কংগ্ৰেছেতো অৰুণোদয় নহয় চব আঁচনিয়ে কাটিব, কংগ্ৰেছেতো কমিশ্যন পোৱা আঁচনিহে ল'ব। অখিল গগৈ চৰকাৰটোতো জীৱনতে নাহে, চৰকাৰ হ'লেতো মুংগেৰীলাল কা হাছিন সপনা, অখিল গগৈ চৰকাৰ, গৌৰৱ গগৈ চৰকাৰ, মুংগেৰীলাল কা হাছিন সপনা, অসমৰ ৰাইজে নিবিচাৰে, তেওঁলোকে বিচাৰে, আৰু আপোনালোকৰ টিভি কেইটাত উলিয়াই থাকে কাৰণে তেওঁলোকে কথাখিনি কৈ থাকে। চামগুৰি বেয়া নহয়, ভাল, চামগুৰিটো যুদ্ধ হ'ব, চামগুৰিটো যুঁজ হ'ব। মইতো নাজানো কংগ্ৰেছৰটো, মই নাজানো কংগ্ৰেছে কাক টিকেট দিব কাক নিদিব। এটা কথা ঠিক, ইমান ইজিও নহয়।